পোনপ্ৰথমে সকলোকে নমস্কাৰ জনাইছোঁ আৰু সকলোকে মোৰ চেনেললৈ স্বাগতম জনাই আজিৰ ভিডিঅ'টি আৰম্ভ কৰিবলৈ ওলাইছোঁ। আমৰ আচাৰ বনাবলৈ ইয়াতে মই লৈছোঁ 1 কেজি আম আৰু এইখিনি মই ভালদৰে ধুই লৈছোঁ। ধুই লৈ পিনে অকণমান শুকুৱাব দিছোঁ, মানে পানীটো যাব দিছোঁ আৰু অলপ গৈছে। আৰু এতিয়া মই এইখিনি কাটি ল'ম এখন কাঁহীত। এনেদৰে পানী নথকা কাঁহী এখন লৈছোঁ, পানী থাকিলে বেয়া। আৰু এয়া কাটি লৈছোঁ পিচ কৰি, এনেকৈ টুকুৰা-টুকুৰিকৈ কাটি লওঁ। আৰু এতিয়া মোৰ গোটেইখিনি আম কাটি লোৱা হ'ল। এনেকুৱা চাইজত ৰাখিছোঁ, কিছুমান অকণমান ডাঙৰকৈ ৰাখিছোঁ আৰু কিছুমান সৰু সৰু টুকুৰা কৰি লৈছোঁ। আৰু ইয়াতে এতিয়া মই হালধি দিম। হালধি দিলে মানে কি হয়, আচাৰখিনি ক'লা নপৰে, মানে আমখিনি যেতিয়া আমি ৰ'দত দিম তেতিয়া মানে ক'লা নপৰে আমখিনি। সেইকাৰণে ইয়াতে হালধি দি এইখিনি ভালদৰে মিহলি কৰি ল'ম। এনেদৰে এইখিনি গোটেইখিনিতে যাতে মানে গোটেই আমখিনিতে যাতে হালধি লাগে, এনেদৰে হাতেৰে মিহলি কৰি লৈছোঁ। আৰু এতিয়া মই চালনী এখনত এনেদৰে পাতলকৈ আমখিনি দি লৈছোঁ, তেতিয়া সোনকালে শুকাব। আৰু এইখিনি এনেদৰে দি ল'লোঁ। আমখিনি ধোৱা হৈ গ'ল। আৰু আজিৰ আমাৰ কেমেৰামেন হৈছে কৃষ্ণ, ই কেমেৰাটো ধৰি আছে। আৰু এইফালে আমাৰ দেখা পালে নে নাইবা সৰু ছাৰে আহিল পলিঅ' খাই। আৰু এতিয়া মই এইখিনি ৰ'দত দিমগৈ। এয়া ৰ'দত দিব যাই আছোঁ। ইয়াতে থৈ ল'লোঁ, এইখিনি জেগাত ধুনীয়াকৈ ৰ'দ পৰে আমাৰ। আৰু এইফালে দেখিছে নাই কিমান ৰ'দ দিছে, এনেকুৱা ৰ'দত এবাৰ দিলেই হৈ যাব। কিয়া পলিঅ' খাইলা পাপাৰ লগত ওজন জুখছি না নাই তোমাৰ? আচাৰৰ বাবে মছলা লৈছোঁ মই শুকান জলকীয়া কেইটামান, কালজিৰা এচামুচ, ধনিয়া গুটি 2 চামুচ, সৰিয়হ 2 চামুচ, আৰু এয়া লৈছোঁ মিঠি গুটি, আৰু এয়া চফ। এতিয়া কেৰাহী এখন গৰম হ'ব দিছোঁ আৰু ইয়াত সৰিয়হখিনি আৰু এনেদৰে গোটেই মছলাখিনি দি ল'লোঁ। এতিয়া মছলাখিনি মই এনেদৰে অলপ সময় লৰাই থাকিম, ইয়াৰ কেঁচা ভাৱখিনি নোযোৱালৈ, অকণমান মচমচীয়া হোৱালৈ এনেদৰে সেইখিনি লৰাই থাকিম। এতিয়া মছলাৰ কেঁচা ভাৱখিনি গুচি গ'ল। আৰু এতিয়া এইখিনি মই অকণমান সময় ঠাণ্ডা হ'বলৈ দিম। তাৰপিছত এইখিনি মই এতিয়া ভালদৰে গুড়ি কৰি ল'ম। এয়া মছলাখিনি গুড়ি কৰি ল'লোঁ। আৰু একেবাৰে গুড়ি কৰা নাই, মানে মিহি কৰা নাই, অকণমান মানে গোটাকৈ ৰাখিছোঁ। আৰু এতিয়া মই কেৰাহীত আচাৰৰ বাবে তেল দিলোঁ, 1 কাপ তেল দি লৈছোঁ। পিছত আৰু অলপকৈ দি থাকিম, তেল বহুত লাগে যিহেতু অলপকৈ দিব লাগিব। আৰু এয়া তেলখিনি মই গৰম হ'বলৈ দিছোঁ। আৰু এইফালে মছলাখিনি তেতিয়া মই সোৱাদ অনুযায়ী নিমখ দিলোঁ, এয়া নিমখ দি ল'লোঁ। তাৰপিছত ৰঙৰ বাবে 2 চামুচ কাশ্মীৰী মিৰ্চ দি লৈছোঁ। আৰু এতিয়া মই এনেদৰে মছলাখিনি আৰু আমখিনি মিহলি কৰি ল'ম ভালদৰে। এইখিনি লৈ ল'লোঁ আৰু এনেদৰে এতিয়া মিহলি কৰি লৈছোঁ। তেতিয়াহ'লে মছলাখিনি আমত ভালদৰে লাগিব আৰু খাবলৈ সোৱাদ হ'ব। তাৰপিছত গৰম তেলখিনি ঢালি দিলোঁ। এতিয়া আৰু এইখিনি মিহলাম, এনেদৰে চামুচ এখনেৰে ধুনীয়াকৈ গোটেইখিনি মিহলাই দিছোঁ। এয়া আমৰ আচাৰ ৰেডি হৈ গ'ল। দেখিবলৈ কিমান যে সোৱাদ লগা হৈছে। আৰু
ইয়াতে মই ভিনেগাৰ অকণমানো ব্যৱহাৰ কৰা নাই, আপোনালোকে দেখিলেই নিশ্চয়। আৰু ভিনেগাৰ নিদিলেও কোনো কথা নাই, মাজে সময়ে ৰ'দত উলিয়াই দি থাকিলেই হ'ব। তেতিয়া আচাৰখিনি বহু দিনলৈ ভালে থাকিব। আৰু যেতিয়াই মন যায় তেতিয়া আপোনালোকে এই আমৰ আচাৰৰ সোৱাদ ল'ব পাৰিব। গতিকে আজি ৰেচিপিটো কেনেকুৱা পালে জনাব। আৰু যদি ভাল লাগিছে তেনেহ'লে লাইক, কমেণ্ট আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ ৰিকুৱেষ্ট কৰিলোঁ। ধন্যবাদ।